Hello viewers, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালে। সো আজি মোৰ এটা ব্ৰাইডাল শ্বুট আছে আৰু যেহেতু মোৰ আপোনালোকে জানে হিৰোৰ গান সিৰিয়েলখনত মই কৰি আছো তাৰো মানে সিৰিয়েলৰ শ্বুটিং চলি আছে কন্টিনিউ। আজি খালি নাই তো আজি মই ফটোশ্বুট এটা ৰাখি দিলো ব্ৰাইডাল ফটোশ্বুট। তো তাত মই যাব ৰেডি হৈছো আৰু তো ভাবিলো আপোনালোকক দেখাও এটা ব্লগ হিচাপে বনাই আৰু বাকি তাৰ পিছত মানে যেহেতু এতিয়া ৰাখৰ বতৰ তো ৰাখত এপাক খুমাম বুলি ভাবিছো আমাৰ ওচৰতে পলাশবালি ফালে ৰাখো হয়। সো ভাবিছো তাতো এপাৰ সোমাই আহিম আৰু চাই আহিম ৰাখ যেহেতু মোৰ আজি ফ্ৰী পাইছো অকনমান আৰু সিৰিয়েলৰ শ্বুটিং হলে তো জানে আৰু টাইম নাপামে তো আজি একেবাৰে যাম আৰু আপোনালোককো দেখাম তো চাই থাকিব আৰু বাকি সিৰিয়েলৰ বিহাইণ্ড দ্য সিনবোৰ মই দেখাম বনাই থৈছো লাহে লাহেকৈ আপোনালোককো দেখাই থাকিম আৰু তো বাকি সিৰিয়েলখন আপোনালোকে চাইছে নে নাই ক'বচোন কমেণ্টত আপোনালোক যদি গম নাপায় মই আৰু এবাৰ কৈ দিছো হিৰোৰ গান ৰেঙনি টিভিত 8:30 বজাত আৰু 11:30 বজাত আৰু সোমবাৰৰ পৰা শনিবাৰলৈকে চাবলৈ নাপাহৰিব আৰু আপোনালোকে জনাব মোৰ অভিনয়টো কেনেকুৱা পাইছে আকাংক্ষা নামৰ কেৰেক্টাৰটোত আৰু সো এতিয়া ৰেডি হৈছো এতিয়া যাও আৰু ফটোশ্বুটৰ কাৰণে আৰু বাকি মেকআপ চেকআপ এইবোৰ লোৱা নেদেখাও আৰু আপোনালোককো ইমান এটা বৰ নকৰো ডাইৰেক্ট ৰেডি হোৱাৰ পৰা দেখাইছো তাৰপিছত ৰাখত যোৱা দেখাম তো লাষ্টলৈ চাই থাকিব 2 hours later. So guys, মোৰ মেকআপ হৈ গল আৰু মেকআপ কৰাইছে মৌসুমী মৌসুমী আৰু এয়া ফটোগ্ৰাফাৰে হয় আৰু এয়া ফটোগ্ৰাফাৰ হেল্ল' এয়া হল গুণজিত কাশ্যপ ফটোগ্ৰাফাৰ ইনষ্টাত গুণজিত কাশ্যপ ফটো অফিচিয়েল বুলি আছে অফিচিয়েল বুলি আছে আৰু এটা মা আৰু এয়া মেকআপ আৰ্টিষ্ট কি বুলি আছে তোমাৰ মৌসুমী শৰ্মা মেকআপ আৰ্টিষ্ট তাকে কোনোবা যদি মানে কৰিব বিচাৰে তো কৰিব পাৰে মই কৈছে নাম্বাৰটো ইয়াতে লিখি দিম আৰু স্ক্ৰীনত আপোনালোকে কণ্টেক্ট কৰিব পাৰে কাৰণ বহুত ধুনীয়া মেকআপ কৰিছে পাৰ্টি মেকআপ বিয়া যি আৰু ন ফটোগ্ৰাফাৰো যদি বিচাৰে কৰিব পাৰে নম্বৰবোৰ দি দিম আৰু স্ক্ৰীনত লগাই আৰু তোমাৰ নম্বৰ কি আছিল কণকণ ডেকা তো সেই আৰু এতিয়া আমি শ্বুটৰ লোকেশ্যনলৈ গৈ আছোঁ মেকআপ হৈ গ'ল এতিয়া আউটডোৰ শ্বুট আৰু গীতানগৰ বুলি কয় এইখিনি তো গৈ পাই আপোনালোকক লগ পাই আছোঁ কেনেকৈ শ্বুট কৰোঁ চবখিনি দেখাই আছোঁ A few moments later. এণ্ড আজি শ্বুট লোকেশ্যনটো হৈছে গীতা মন্দিৰ ইয়াত আমি ফটোশ্বুটটো কৰিম চকুৰে মুজি দিবা চাই পেলাই মুজি দিবা হা দি হাঁহি দিবা এনেকৈ চাই মুজি দি হাঁহিবা এনেকৈ 3 2 1 গো মুজি দিয়া হাঁহি দিয়া ঠান কৰিব কেনেকৈ দিবা এনেকৈ চাই পেলাই দিবা 3 2 1 গো এতিয়া ফটোগ্ৰাফাৰে ৰিলছ বনাই আছে আৰু তো তাৰে কাৰণে এতিয়া শ্বটবোৰ দি আছোঁ চাই থাকক এনে
এনেকে কেনে উলিবা এনেকে পুৰা হাই বুটি ওকে ৰেডি 3 2 1 গো পুৰা ঘুৰি থাকা বঢ়িয়া পাৰফেক্ট একটু উঠিলো ঠিক আছে তাতে এটা উঠি যাবা হা 3 2 1 go ইয়াতে বান্দৰবোৰো আছে চাওক বান্দৰ এতিয়া আমাৰ মেকআপ আৰ্টিষ্টৰ ফটোশ্বুট কৰি আছে চ' আমাৰ শ্বুট কমপ্লিট আৰু এতিয়া কেইটা বাজিছে এতিয়া 4:30 4:30 আমাৰ পূৰা মানে মেকআপ আৰু চ' কেনেকুৱা লাগিলে আপোনালোকে জনাব মেকআপটো আৰু আপোনালোকে যদি বিচাৰে মই ক'লোৱে কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব হয়নে আৰু কোৱা কিবা তুমিও ভাল লাগিলে তাইৰ লগত শ্বুট কৰি পেলাই যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰিছোঁ মানে একো আপত্তি নাই নিজৰ মতে কৰিছোঁ ভাল লাগিলে দিয়া তাকে আৰু আজিৰ মানে ড্ৰেছযোৰ আৰু লেহেংগাযোৰ ক্ৰেজি ক্ৰিয়েশ্যনৰ হয় আপোনালোক তাইৰো নাম্বাৰটো দি দিম আপোনালোকে যদি বিচাৰে কেতিয়াবা মানে শ্বুটতে হওক বা ৰেণ্টতো ল'ব পাৰে বা কিনিব পাৰে চব কাপোৰ আৰু লেহেংগা হওক বা আপোনাৰ মেখেলা চাদৰ হওক পাটৰ পৰা আদি কৰি ইয়াতে মই ব্লগ বনাইছিলোঁ তাইৰো যদি আপোনালোকে বিচাৰে তাইৰো ল'ব পাৰে আৰু শ্বুটৰ কাৰণেও বহুত ধুনীয়া ধুনীয়া লেহেংগাজ আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো মই দি দিম স্ক্ৰীণত বাকী এনেই লুকটো দেখাইছোঁ আৰু আপোনালোক চাগে বান্দৰ আমি এতিয়া গৈ আছো গাড়ীত বহি তো এয়া ফটোগ্ৰাফাৰ বাই বাই আৰু তাইৰ চেনেলটো সবে সাবস্ক্ৰাইব কৰি দিব সবে চাব আমাৰ ভিডিঅ' বিলাক তাকে হয় নাই হয় বঢ়িয়া তাকে আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট বাই বাই ফটোগ্ৰাফাৰ কোৱা বাই বাই ঘৰ যাওঁ আৰু হৃদয়ৰ গানখন চাই থাকিব চিৰিয়েলখনো 2 hours later তো ফটোশ্বুটৰ পৰা আহি মেলি আৰু মেকআপ চেকআপ এইবোৰ ৰিমুভ কৰি ফ্ৰেছ হৈ পেলাই এতিয়া ৰাসলৈ গৈ আছোঁ চ' চাই থাকক আপোনালোকক দেখাই গৈ আছোঁ তো এইখন হ'ল মেইন গেটখন ৰাসৰ আৰু এয়া চাওক কি ধুনীয়া লাগিছে তো বলক এতিয়া সোমাই গৈ আছোঁ আৰু এয়া চাওক কিমান মানুহ হৈছে প্ৰথম দিনাই মই ভবা নাছিলোঁ যে ইমান মানুহ হ'ব আজিয়ে আৰু এয়া চাওক ৰাধা কৃষ্ণৰ মূৰ্তি বনাই থৈ দিছে আৰু এয়া চাওক ইয়াত লিখা আছে জয় জগন্নাথ তো ইয়াত ফাৰ্ষ্ট সেৱাটো কৰি ল'লোঁ আমি এতিয়া ইয়াত লিখা আছে 10 অৱতাৰ কৃষ্ণৰ অৱতাৰবোৰ এটা এটাকৈ মানে ইয়াত দেখাই গৈ আছে তো চাওক আপোনালোকেও এনেকৈ এটা এটাকৈ মূৰ্তিবোৰ বনাই থৈ দিছে নামবোৰ লিখাই আছে ওপৰত তো চাওক আপোনালোকেও ইয়াত লিখা আছে বিবাহ ইয়াত লিখা আছে প্ৰতিশ্ৰুতি এয়া কাৰাগাৰ ইয়াত লিখা আছে কৃষ্ণৰ জন্ম মানে ইয়াত এটা এটাকৈ ধুনীয়াকৈ কাহিনীবোৰ দেখাই গৈ আছে আৰু ওপৰত নামবোৰো লিখা আছে ধুনীয়াকৈ ইয়াত লিখা আছে সাল সলনি কেনেকৈ সাল সলনি কৰিছিলে ইয়াত লিখা আছে পুতুনা বধ এয়া চাওক কেনেকৈ মানে কৰিছিল বধ
তো তেনেকৈ কাহিনীবোৰ বুজি বুজি মানে পঢ়ি পেলাই ধুনীয়াকৈ মূৰ্তিবোৰ দেখি তো ইয়াত মাজত আকৌ আমি দেখিলোঁ বৃন্দাবন। এয়া চাওক কি ধুনীয়া লাগিছে। কৃষ্ণৰ চৰণত শৰণ লৈ গৈ তেওঁৰ গভীৰত থকা সময়ত লীলাৰ যি ৰাসলীলাৰ অৱতাৰণা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ। যিহেতু ৰাসখন আজিৰ পৰা উদ্বোধনী হৈছে, তো এয়া চাওক CM আমাৰ অসমৰ CMৰ মাক তো কৈ আছে আৰু বুজাই আছে আমাক চবকে কৃষ্ণৰ ৰাসলীলাৰ কাহিনীটো। তাৎপৰ্য বা কিনো গুণাৰ্থ, সেই গুণাৰ্থ বুজিবলৈ এতিয়া আমি গৈ আছোঁ মেলা চাব, মানে এই দলংখন পাৰ হৈ যাব লাগিব আৰু চাওকচোন ইফালেও কিমান মানুহ আছে। আৰু চাওকচোন কিমান মানুহ হৈছে সিফালে। তো সোমাই নগ'লোঁ আৰু এনেই ইয়াৰ পৰাই ৰৈ পেলাই দেখিলোঁ, চালোঁ আৰু আমি। আমি কল্পনা কৰা মতে গোপিনীৰ সৈতে প্ৰেমৰ এক আত্মিক উপলব্ধি এই যমুনাৰ পাৰত শ্ৰীকৃষ্ণই বজোৱা আত্মাৰ